নমস্কাৰ আজি আলোচনা কৰিম ছাগলীৰ ভ্যাকসিনেশনৰ বিষয়ে যেহেতু বহুতে সুধি থাকে যে ছাগলীত সচৰাচৰ কি ভ্যাকসিন দিয়া হয় আৰু এই ভ্যাকসিনসমূহ কেতিয়া দিব লাগে ইয়াত তিনিটা ভ্যাকসিনৰ বিষয়ে আলোচনা কৰা হ'ব এইকেইটা হৈছে ইটি পিপিআৰ আৰু এফএমডি আৰু বেলেগ বেলেগ ভ্যাকসিন আছে কিন্তু ইয়াত তিনিটা ভ্যাকসিনে আলোচনা কৰা হ'ব যিকেইটা সচৰাচৰ দি থকা হয় প্ৰথমতে আহিছো ইটিৰ বিষয়ে আলোচনা কৰিম ইটি হৈছে এন্টেৰোটক্সিমিয়া আৰু এইটো এটা ব্যাকটেৰিয়েল ডিজিজ হয় আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ভ্যাকসিনেশন কৰা হয় ইটি ভ্যাকসিন দিয়া হয় আৰু ফাৰ্স্ট ভ্যাকসিনটো দিয়া হয় 4 মাহ বয়সত যদিহে মাকজনীক আগতীয়াকৈ ভ্যাকসিন কৰা থাকে আৰু যদি মাকজনীক আগতীয়াকৈ ভ্যাকসিন কৰা নাথাকে তেনেহলে ইটি ভ্যাকসিন কৰা হয় 1 পৰা 2 সপ্তাহ বয়সত আৰু ইয়াৰ বুষ্টাৰ ডোজ এটাও দিয়া হয় আৰু বুষ্টাৰ ডোজটো প্ৰথম ভ্যাকসিনৰ 15 দিন পিছত দিব লাগে আৰু এই ভ্যাকসিনৰ ৰিপিট কৰা হয় এনুৱেলি অৰ্থাৎ প্ৰতি বছৰে এন্টেৰোটক্সিমিয়াৰ ভ্যাকসিন দি থাকিব লাগে এতিয়া আহিছো পিপিআৰৰ বিষয়ে আলোচনা কৰিম পিপিআৰ হৈছে পেষ্টিডিয়াছ ৰুমিনেণ্ট এইটো এটা ভাইৰেল ডিজিজ আৰু এই ভাইৰেল ডিজিজৰ পৰা পৰিত্ৰাণ পাবলৈ পিপিআৰ ভ্যাকসিন দিয়া হয় পিপিআৰ ভ্যাকসিনৰ ফাৰ্স্ট ডোজটো দিয়া হয় 3 পৰা 4 মাহ বয়সত বা তাৰ ওপৰত যিখিনি এনিমেল থাকে সেইখিনি দিয়া হয় আৰু ইয়াৰ ৰিপিট ভ্যাকসিন 3 বছৰৰ মূৰত দিলেও হয় যেহেতু পিপিআৰ ভ্যাকসিনৰ ইমিউনিটিটো 3 বছৰলৈকে থাকে এতিয়া আহিছো এফএমডিৰ বিষয়ে আলোচনা কৰিম এফএমডি হৈছে ফুট এণ্ড মাউথ ডিজিজ আৰু এইটো এটা ভাইৰেল ডিজিজ আৰু এই বেমাৰটোৰ পৰা পৰিত্ৰাণ পাবলৈও ভ্যাকসিনেশন কৰা হয় গতিকে প্ৰথম ভ্যাকসিনটো দিয়া হয় 3 পৰা 4 মাহ বয়সত বা তাৰ ওপৰত যিখিনি এনিমেল থাকে এইখিনি দিয়া হয় আৰু ইয়াৰ ৰিপিট ভ্যাকসিনেশনটো 6 মাহৰ মূৰে মূৰে কৰিব লাগে গতিকে এইখিনিয়ে তিনিটা ভ্যাকসিনৰ বিষয়ে আলোচনা কৰা হ'ল তিনিটা ভ্যাকসিন কেতিয়া দিয়া হয় বা যদি বুষ্টাৰ ডোজ আছে বুষ্টাৰ ডোজটো কেতিয়া দিয়া হয় আৰু ৰিপিট কেতিয়া কৰিব লাগে সকলোখিনি আলোচনা কৰা হ'ল গতিকে এনে ধৰণৰ ভিডিও পাই থাকিবলৈ ফেসবুক পেজ বা ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থাকিব ধন্যবাদ